প্ৰতিটো নতুন সৃষ্টিয়ে গঢ়ে নতুনৰ সংযোগ। মানুহৰ লগত মানুহৰ এই সংযোগক অধিক কটকটীয়া কৰি তোলে আমাৰ শ্ৰমিকসকলে, যাৰ ভৰসাত গঢ় লৈ উঠে নিতৌ নতুন নতুন সংযোগ। এইসকল শ্ৰমিকেই আমাৰ শক্তি, আমাৰ ভৰসা আৰু আমাৰ প্ৰথম অগ্ৰাধিকাৰ তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰা। AIWCLৰ তত্বাৱধানত কাম কৰা প্ৰতিগৰাকী শ্ৰমিকৰ জীৱন তথা স্বাস্থ্য সুৰক্ষাক দিয়া হৈছে বিশেষ গুৰুত্ব। উপযুক্ত হেলমেট, হেণ্ড গ্লাভছ তথা আন সুৰক্ষামূলক সঁজুলিৰ লগতে আমি নিশ্চিত কৰিছোঁ তেওঁলোকৰ বাবে উপযুক্ত থকা ঠাই, পৰিষ্কাৰ পানী, সুৰক্ষিত আহাৰ আৰু নিয়মিত স্বাস্থ্য পৰীক্ষা, যিয়ে তেওঁলোকক ৰাখে সুস্থ আৰু শক্তিশালী। যেনেদৰে প্ৰতিটো ইটাই একোখন সুৰক্ষিত দেৱাল গঢ়ি তোলে, ঠিক তেনেদৰেই সুৰক্ষা আৰু যতনেৰে আগবাঢ়ে প্ৰতিটো পদক্ষেপ। এই শ্ৰমিক দিৱসত তেওঁলোকৰ কঠোৰ পৰিশ্ৰমক সন্মান জনাওক, যিসকলৰ সুৰক্ষাই আমাৰ দেশৰ ভৱিষ্যত গঢ়ি তোলে। সুৰক্ষা, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু দায়িত্বৰ প্ৰতিশ্ৰুতিৰে সকলোৰে সৈতে সংযোগ স্থাপন কৰিছে AIWCLে। সুৰক্ষিত হাতেৰে গঢ়া সুন্দৰ সংযোগৰ প্ৰতিশ্ৰুতি।